ভিডিও এটা আপলোড কৰি দিয়াৰ পাছত ভিডিঅ'টোৰ কি বস্তু দেখি মানুহে আমাৰ ভিডিঅ'টোত এণ্ট্ৰি মাৰে বা প্লে কৰে চাই ভিডিঅ'টো। তো ইয়াৰ চিম্পল উত্তৰ আছে যে আমাৰ যিটো থাম্বনেইল আমি ব্যৱহাৰ কৰোঁ সেই থাম্বনেইলটো দেখি মানুহে ভিডিঅ'টো প্লে কৰে বা চাব ইচ্ছা কৰে। তো আমাৰ যিটো থাম্বনেইল আছে থাম্বনেইলটো যদি ভাল নহয় তেনেহ'লে মানুহে সেই ভিডিঅ'টো পাৰ কৰি গুচি যায়, পাৰ কৰি তলত গুচি যাব, বেলেগ ভিডিঅ' চাব, আপোনাৰ যিটো ভিডিঅ' আছে সেইটো নাচায়। তো থাম্বনেইলটো আপুনি কেনেকৈ বনাব? থাম্বনেইল বনোৱাৰতো এপ্লিকেশ্যন বহুত আছে, আপোনালোকে জানেই। তো যিকোনো এটা এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰে, থাম্বনেইল ভালেই হ'ব। কিন্তু কথা হ'ল যে থাম্বনেইলত কি কি বস্তু ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব। এতিয়া থাম্বনেইলটো আপুনি এতিয়া পাণ দোকানৰ নিচিনা খুব ধুনীয়াকৈ সজাই দিলেতো নহ'ব, খুব আৱৰ্জনাৰে ভৰাই দিলে নহ'ব। কিছুমানে থাম্বনেইল বনাই খুব ভৰ্তি কৰি দিয়ে, বাক্য লিখি লিখি ভৰাই দিয়ে, থাম্বনেইলত মানে জেগাই নাই মানে। তো তেনেকুৱা কৰিলে কি হয়, অলপ বেছি মানে জাবৰ জাবৰ দেখা যায়, তেতিয়া মানে কিছুমানে নাচায় সেইটো বস্তু। তো থাম্বনেইলটোত হ'ব লাগে আপোনাৰ পিকচাৰ এটা ধৰক আছে, পিকচাৰটোৰ ওপৰত 2 বা 3 শাৰী মাত্ৰ, 2 বা 3 শাৰী মাত্ৰ বাক্য ব্যৱহাৰ কৰিব লাগে, কম কম শব্দৰ ভিতৰত। তেতিয়া কি হয়, থাম্বনেইলটো যিটো আখৰ ব্যৱহাৰ কৰিব, বাক্য ব্যৱহাৰ কৰিব, শব্দ, সেইখিনি মানুহে পটককৈ দেখি পায়। তেতিয়া সেই স্পষ্টকৈ দেখি পোৱাৰ পাছত মানুহে আপোনাৰ ভিডিঅ'টো নিশ্চয় প্লে কৰিবই। তো আপুনি থাম্বনেইল তেনেকুৱাই বনাব। মোৰ আজিৰ ভিডিঅ'টোৰ বিষয়টো এইটোৱেই আছিলে যে থাম্বনেইল কেনেকুৱা বনাব পাৰি ভালকৈ, সেই বিষয়ে 2 এষাৰ কম। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ মই আপোনালোকক